নমস্কাৰ সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আবৃত্তি কৰিবলৈ লৈছোঁ হীৰেন ভট্টাচাৰ্যদেৱৰ কবিতা তেজৰ আখৰেৰে। ইমান অলপতে বিচলিত হ'লে তোমাৰ বাৰু কেনেকৈ চলে? ইমান অলপতে বিচলিত হ'লে তোমাৰ বাৰু কেনেকৈ চলে? শিলোৱা এন্ধাৰে মোক এই বুলি ক'লে, কবি মই নাছিলোঁ কোনো কালে, কবি মই নাছিলোঁ কোনো কালে। ব্যৰ্থতাৰ এন্ধাৰে মোক মাথো সত্যক সহজে ল'বলৈ শিকালে, কবি মই নাছিলোঁ কোনো কালে। ধন্যবাদ।